নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনুপমাই আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই। আৰু ঘৰত কি কৰোঁ কি নকৰোঁ সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম। আৰু এই নতুনকৈ আমাৰ এখন জাল আনিছিলে, মানে এইখনক কি বুলি কয় ক'বচোন আপোনালোকে। আমাৰ ফালে কয় বাৰু কিবা এটা, কিন্তু সেইটো নকওঁ, আপোনালোকে হাঁহিব ক'লে। সকলোৰে ফালে বেলেগ বেলেগ হয়, আমাৰ ফালেও বেলেগ, আপোনালোকৰ ফালেও বেলেগ হ'ব, তেনেকুৱা মানে কথাবিলাক। নতুনকৈ আনিছিলে জালখন, আৰু সেইখন মানে এতিয়া আমাৰ দেউতাই পুখুৰীত পাতিছে। চাওঁ কি আহে, নতুনটো আহে নে নাহে। আহিব যেন পাইছোঁ মই, কিবা এটা নহয় কিবা এটা, কাৰণ সেইখিনিত মানে মাছবিলাকে আহি থাকে, এইখিনিতে যিখিনিত পাতিছে সেইখিনিত। আৰু হয়তো আহিব দেই, ডাঙৰ নহ'লে সৰু আহিবই। আৰু বলক এতিয়া কি মাছ আহিছে চাওঁ। এয়া অকণমান অসুবিধা হৈছে, নাৰিকলৰ পাতটো তলত নামি আহিছে। বহুত সৰু সৰু মাছ আহিছে। আচলতে এইটো মাছক আমি জাপানী মাছ কওঁ। এইটো মাছে বহুত পোৱালি দিয়ে, আৰু এইটো মাছ থাকিলে আচলতে ভাল, যেতিয়া তেতিয়া আহে। আৰু বৰশীটো আহেই, মানে বৰশী পাতিলে এইটো মাছ আহিব, বেলেগ মাছ নাহে। আৰু ইয়াৰ পানীতে এখন চাং পাতি দিয়া হৈছে, ইয়াত কিবা কিবি লাগিব দিছে। এইটো ভাতকেৰেলা আছে, লাও আছে, আৰু জিকা আছে, ভোল আছে, আৰু এইফালেও আছে গোল নেমু আছে এইফালে, আৰু ভিতৰতো এডাল গোল নেমু আছে। আৰু গোল নেমুৰ গছকেইডাল এইফালেহে বেছিকৈ লাগিছে, পানীৰ ফালেহে বেছিকৈ লাগিছে, মানে ভিতৰৰ ফালে বেছিকৈ লগাই নাই। আৰু এইখিনি পানীটো মাছ আছে, মানে পুখুৰীত মাছ দিয়া আছে। আৰু এইফালে মায়ে আদা ৰুইছে, হালধি ৰুইছে, আকৌ এইফালে অমিতা গছ এডাল ৰুইছে, আৰু তেনেকৈ ৰুইছে অকণমান কিবা কিবি। লাও আছে, লাওকেইটা দেখাই আছোঁ আপোনালোকক। আহি আছে আকৌ পিছফালে, মানে সেইফালৰ পৰা লাওকেইটা দেখা নাপায়, সেইকাৰণে সেইফালৰ পৰা দেখুৱাব পৰা নাই, এইফালে দেখাই আছোঁ। এয়া মিঠা লাও এইফালে আছে বহুত নাই, খাব পৰা আছে, আৰু ঘৰৰ মানুহকেইটাই খাব পৰাকৈ আছে। পানী ঢেৰ হৈছে এবাৰ। সকলোখিনি ঘৰতে এই ভিডিঅ'টো বনালোঁ, মানে সকলোখিনি দেখুৱাইছোঁ। আৰু ক'ত কি কৰি থাকোঁ কি নকৰোঁ, ঘৰত থাকিলে এনেকৈ থাকোঁ, দেউতাহঁত আহিলে এনেকৈ মাছ চাছ মাৰে, কেতিয়াবা এনেকৈ কিবা নিজৰ নিজৰ কামবিলাক কৰে। আৰু মোৰ ঘৰখনো দেখুৱাইছোঁ, এইখন হৈছে আমাৰ ঘৰখন, এইফালে মন্দিৰটো আছে, আৰু এইটোত আমি থাকোঁ, আৰু এইফালেও এটা ঘৰ আছে। এনেকৈ আছোঁ আৰু গোটেইকেইজনে এনেকৈ বনাম, আৰু ঘৰতে বনাম বুলি ভাবিছোঁ। আৰু বেলেগত ওলাই যাবই নোৱাৰোঁ যেতিয়া, ঘৰতে এনেকৈ বনাই থাকিম। আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এতিয়া মানে আকৌ জালৰ লগত মাছ ধৰিম, সেইকাৰণে ভিডিঅ' আৰু নকৰোঁ। আজি একদম ঘৰৰ পৰিৱেশটোকে দেখুৱাইছোঁ, ক'ত কি হৈ আছে কি হোৱা নাই, এইবিলাক চব মানে যেনেকৈ আছে তেনেকৈ দেখুৱাইছোঁ, একো মানে এডিট কৰা নাই আজি, সেনেকৈ দেখাইছোঁ। আৰু বাই বাই।